ফ্ৰেণ্ডছ মই দীপেন মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাওঁ। তো মই আছোঁ এতিয়া আমাৰ বাইদেউহঁতৰ ঘৰত আৰু মই আপোনালোকক দেখুৱাম আমাৰ বাইদেউহঁতৰ গাঁৱৰ পৰিৱেশবিলাক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়াহে মই নতুন নটিফিকেশ্যনবিলাক পাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইদেউহঁতৰ ঘৰৰ কিনাৰত এডাল ডাঙৰ গছ আছে, সেইটো কি গছ মই নাজানো, আপোনালোকক দেখুৱাম। যদি জানে তেনেহ'লে কমেণ্ট বক্সত জনাব। গছটো হৈছে এইটো আজি 100 বছৰমান আগৰ গছ হয় আৰু ইয়াতে আছে এটা মন্দিৰ। আমাৰ মানে বাইদেউহঁতৰ গাঁৱৰ মন্দিৰ হয়, কালি মন্দিৰ। এইটো পূজা আৰম্ভ হয় ফাগুন মাছত। এয়া চাওক মন্দিৰটো। আমি এতিয়া গৈ আছোঁ, মোৰ বন্ধু আছে লগত, ইয়া বন্ধু হয় মোৰ, আৰু ইয়ে মানে মোক লৈ যাব লাগিছে আৰু দুজনে মানে গৈ আছোঁ। এইখন হৈছে এখন দলং আৰু এইখন পাৰ হ'ব লাগিব। আমি আছোঁ ইপাৰত যাম আৰু ইফালে আছে পুখুৰী এটা, তাত ডাঙৰ ডাঙৰ মাছ আছে আৰু তাতে মানে ল'ৰা ছোৱালীবিলাকে গা চা ধুই ইমান ধুনীয়া। আৰু মোৰ বন্ধুৱে এতিয়া পাৰ হ'ব। তো ইয়াৰ পাছত মই গৈ আছোঁ, এতিয়া মই দলঙৰ মাজত আহি পালোঁ। চাওক তো মই দলংখন পাৰ, মই বৰ্তমান আছোঁ কিৰখাবাৰী পাৰৱান বাংলাগুৰিত। মই বৰ্তমান ট্ৰেইন লাইনত আহিলোঁ আৰু দেখুৱাম। ইফালে মানে গোৱালপাৰা যাব পাৰিব আৰু এইপিনে যাব পাৰিব উঠিয়াপুৰীত বঙাইগাঁও। আৰু এইখন হৈছে খেতি পথাৰখন, ইমান ধুনীয়া। এতিয়াও খেতি লগা নাই, লগাব কেইদিনমান পিছত। আৰু আজি যিহেতু বহুত গৰম দিছে, সেইটো কাৰণত মোৰ বন্ধুৱে ছাতি লৈ আহিছে। ষ্টেচন হয় মানে এইটো বহুত দিনৰ ষ্টেচন, আজি 20 বছৰমান আগতে আছিলে, এতিয়া মানে নাই, চব ভাঙি চিঙি শেষ কৰিছে। আৰু ইফালে ট্ৰেক্টৰ দি হাল মাৰি আছে, ধান খেতি কৰিব, ধান লগাব। আৰু লোকেশ্যনটো ইমান ধুনীয়া, চাওক বহুত ভাল লাগিছে লোকেশ্যনবিলাক, ইমান ধুনীয়া হৈ আছে লোকেশ্যনবিলাক। তো মই আহি পালোঁ এতিয়া কেটখাবাৰী শালগুৰিত। এইটো হয় কেটখাবাৰী শালগুৰি বুলি কয়। ইয়াতে মানে মন্দিৰ আছে এটা, সেইটো দেখুৱাম আপোনালোকক, আৰু এটা পুখুৰী আছে দেখুৱাম, চাই থাকিব। তো আমি আহি পালোঁ বৰ্তমান পুখুৰীৰ কিনাৰত। এইটোৱে হয় পুখুৰীটো, ইয়াতে মানে মাছ আছে ডাঙৰ ডাঙৰ, এইটো হয় পুখুৰীটো। চাওক মই আহি পালোঁ মন্দিৰটোৰ ওপৰত। এইটো মন্দিৰ হৈছে কালী মন্দিৰ, এইটো দেখুৱাই আছোঁ বাৰু ভালকৈ। I can hear the demons call when they do what they do, and now I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. I just gotta get through, I just gotta get through. Cause I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. Sometimes I feel like all is lost, but I know it's not true. I wanna put up all my walls cause I'm not in the mood, but then I cut myself off from the rest of the room. I know that time can heal it all if you're patient, and soon it can all be worth it, all the searching. Pain is never really permanent, but damn it hurts, man. I could feel all of the turbulence and it's concerning. I've been searching for a purpose, I hope it's worth it.
This society is really trying me. Ain't no hide and seek, I hide to be far from anxiety. I need my space, I need my privacy. I need some silence, please, you're all too loud. You don't speak quietly, opinions violently thrown across every surface. It makes me nervous. Is the world honestly burning? That's all I'm learning. Hope that we can make a turn and start reversing all our minds and put the work in. We got some work, man. I can hear the demons call when they do what they do. And now I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all. I just gotta get through. I just gotta get through. I just gotta get through. Cause I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all. I just gotta get through. I just gotta get through. Gotta get through this, life is a nuisance, tie up some loose ends. I try to be human, find it. I love the chase and the hunt, and I set the pace when I'm running. I always take what I want and I always give it 100. Don't need a bank, no, I'm funded. Play the game like it's nothing. I'm always thankful for something. Don't take for granted, stay humble. Now wake up! It's time to look at the enemy. Look in the mirror if he is no friend to me. It's not working out, maybe it's the chemistry. It's time to break up so I can make a better me. Better believe in your mind, cause it's everything. You can mold, shape, find almost anything. All it takes. খোৱা হ'ল আৰু খোৱা লোৱা হ'ল আৰু এতিয়া মানে ঘৰত গৈ আছোঁ। আমি ঘূৰি ফুৰি আহিলোঁ। এতিয়া মোৰ বন্ধুৱে মানে মোক অলপ হেল্প কৰিছে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। আৰু আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু পুনৰ আন এটা ভিডিঅ'ত লগ পাম। বাই বাই।